কবিতাৰ শিৰোনাম প্ৰেম। কবি মণিকুন্তলা ভট্টাচাৰ্য। যাক তুমি ভাল পাবা তেওঁৰ সতে বিয়াত নবহিবা, নুখুজিবা তেওঁৰ সতে শুবলৈ সদায়, একেলগে খাবলৈ অথবা অনৰ্গল কথা পাতিবলৈ। যাক তুমি ভাল পাবা তেওঁৰ বাবে বুকুৰ মাজত ৰুই ল'বা গছ, ছায়া দিয়া গছ। যাক তুমি ভাল পাবা মৃত প্ৰতিমাৰ দৰে সজাবা তেওঁক, আদম বা ইভৰ হাতেৰে চুবা আৰু নিজকে সেই ঐশ্বৰ্যৰ অধিকাৰী বুলি মনে মনে গৰ্বিতও হ'বা। সদায় মনত ৰাখিবা, যাক তুমি ভাল পাবা তেওঁ তোমাৰ কোনো নহয়, তেওঁতো কৃষকৰ শস্য। কাহানিও নুখালিবা তেওঁৰ শিপা। তেওঁ যি দিয়ে সেয়াই তোমাৰ প্ৰাপ্তি, যিদৰে তুমি গ্ৰহণ কৰিবা তেওঁক সেয়াইতো ভালপোৱা। ভালপোৱা তোমাৰ জীৱনৰ সমস্ত বিনয়, সৰ্বশ্ৰেষ্ঠ আকাংক্ষা। অহৰহ কাষতে বিচাৰিলেও যাক তুমি গৃহবন্দী নকৰা, এই এজনৰ বাবেই তুমি নিৰ্মল হোৱা। এই পৃথিৱীত তেওঁ আছে বাবেইতো সকলো সুন্দৰ তোমাৰ। যাক তুমি ভাল পোৱা তেওঁৱেইতো তোমাৰ পৃথিৱী। অথচ তেওঁ তোমাৰ কোনো নহয়, তেওঁতো পানী, তেওঁতো উশাহ, যি নহ'লে জীয়াই নাথাকা তুমি।